আগত Deputy Chief Jindabad. Deputy Chief Jindabad. ধন্যবাদ সকলে বহিব ৰাষ্ট্ৰ সেৱাৰ সমস্যা শিক্ষা ব্যৱস্থাৰ সমস্যা ৰাষ্ট্ৰ পদলীৰ সমস্যা নিবনুৱা সমস্যা গোটেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমি ঠিকমতে কাম কৰি সমাধান কৰিবৰ কাৰণে এটা যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি যাম আৰু এই ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহযোগ আমি কামনা কৰিছোঁ আপোনালোকে যোৱা দিনবিলাকত যিখিনি কষ্ট কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ গ্ৰহণ কৰক ৰাইজসকলৰ foto এখন নামার আগে actually marathon বেকে যোৱা নিৰ্বাচনত নিৰ্বাচিত হোৱা সদস্যসকলৰ ভিতৰত যে এটা নতুন চৰকাৰ গঠন হ'ল আৰু এই চৰকাৰত ভৈৰৱকুণ্ড সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মোক গোটেই চৰকাৰৰ ডেপুটি চিফ হিচাপে যি দায়িত্ব দিলে সেই দায়িত্ব ওদালগুৰিবাসী ৰাইজৰ কাৰণে এটা সুখবৰ হ'ব আৰু মই আজি এই দায়িত্ব পাই সুখী হওঁ নে দুখী হওঁ এই বিষয়ে একো নকওঁ কিন্তু চৰকাৰে মোক এটা দায়িত্ব দিছে আৰু সেই দায়িত্ব ঠিকমতে পালন কৰাটো আন্তৰিকতাৰে পালন কৰি জনসাধাৰণৰ উন্নয়নৰ কাম কৰাৰ যি দায়িত্ব পালোঁ সেইখিনি সকলো মই পৰিচালনা কৰিম সেইটোৱে মই এই সিদ্ধান্ত লৈছোঁ যিহেতু আজি বিগত 17 বছৰে BPFৰ নেতৃত্বত যি চৰকাৰ চলি আছিল তেওঁলোকে জনসাধাৰণৰ সমস্যা সমাধান কৰিব পৰা নাছিল তেওঁলোকে জনসাধাৰণৰ যিখিনি অভাৱ পূৰণ কৰিব পৰা নাই আৰু সেইকাৰণে জনসাধাৰণ তেওঁলোকৰ প্ৰতি এটা বিতুষ্ট হৈছিল আৰু এটা নতুন চৰকাৰ এটা পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে কাম কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে UPPLক তেওঁলোকে সমৰ্থন কৰিছে ৰাইজে আৰু ৰাইজে যি আশা কৰি আমাক দায়িত্ব দিছে সেই দায়িত্ব আমি সুকলমে পৰিচালনা কৰিম যিহেতু বিটিআৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰি আছে আৰু সকলো জনগোষ্ঠীৰ মাজত এটা অসন্তুষ্টি ভাৱ আছিল কিন্তু এই নিৰ্বাচিত চৰকাৰ নতুন চৰকাৰে
আমি জনসাধাৰণক সন্তুষ্ট কৰিবৰ কাৰণে যিমান পাৰোঁ আমি কাম কৰিম। স্যাৰ 17 বছৰে বৈষম্য কৰা বুলি কৈছে যে 4খন জিলাত সমানে গোটেই কামবিলাক হোৱা নাছিল, আপুনি কি ক'ব এই সংক্ৰান্তত? 4খন জিলা পৰিভ্ৰমণ কৰিলে আপোনালোকে নিশ্চয় দেখিব যে কোকৰাঝাৰত যথেষ্ট উন্নতি হৈছে। ৰাস্তা পদূলিৰ কথাই কওক, অন্যান্য সমস্যাৰ কথাই কওক, চিৰাঙত তাতকৈ কিছু কম উন্নয়ন কাম আগবাঢ়িছে, কিন্তু বাক্সা আৰু ওদালগুৰি সম্পূৰ্ণৰূপে অৱহেলিত হৈ আছিল। আৰু ইয়াৰ ৰাইজ সেইকাৰণে যোৱা 17টা বছৰ সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। আমি বিচাৰোঁ যে অঞ্চল ভেদে জাতি ভেদে কাম কৰাটো চৰকাৰৰ দায়িত্ব নহয়। চৰকাৰৰ দায়িত্ব হ'ল সকলো অঞ্চলকে, বিটিআৰ অঞ্চলৰ চুকে কোণে যিমান আছে সকলো সময়তে সম ব্যৱস্থা কৰা আৰু সকলো জনগোষ্ঠীকে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নকৰাকৈ তেওঁলোকৰ সকলো সুবিধা প্ৰদান কৰাটো হ'ল চৰকাৰৰ দায়িত্ব। আৰু আমি UPPL চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত আমি জনসাধাৰণৰ যিসকলো সমস্যা সকলো জনগোষ্ঠীৰ সম অধিকাৰ, সমমৰ্যাদা আৰু সম সুবিধা দি আগুৱাই যাবৰ কাৰণে কাম কৰিম। না, হাগ্ৰামা মহিলাৰীয়ে দুনিয়াত নথকা ব্যৱস্থা বিচাৰি ক'ত হ'ব? আজি ভাৰতৰ সংবিধানত, ভাৰতৰ পাৰ্লিয়ামেণ্টতে হওক, অসমৰ সদনতে হওক, ক'তো বেলট পেপাৰ তেনেকৈ মেজৰিটি শ্ব' অফ ষ্ট্ৰেংথ দেখুৱাবৰ কাৰণে কোনো বেলট পেপাৰ ব্যৱহাৰ কৰা নাই। ইয়াত মৌখিক ভোট হয় বা অ'পেন ভোট হয়, আৰু আজি সেইমতে আমি অ'পেন ভোট লৈছোঁ আৰু অ'পেন ভোটত তেওঁলোক হাৰিছে। আৰু সেইটোৱে বৰ্তমান প্ৰচলিত নিয়ম ভাৰতত, আৰু ভাৰতৰ বাহিৰৰ নিয়ম বিচাৰিলে তেওঁলোক ক'ত পাব? আৰু সেইটো তেনেকৈ কৰিব গ'লে সেইটো অন্ততঃ ভাৰতৰ সংবিধান বিৰোধী হ'ব। আমি সংবিধানৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াতে আজি কি কয় এইটো মেজৰিটি শ্ব' দেখুৱাইছোঁ, মেজৰিটি শ্ব' কৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰ তেওঁলোক সংখ্যা লঘিষ্ঠ, সেইকাৰণে তেওঁলোক হাৰিছে। আৰু কথা তেওঁলোকে মানি নলয়, তেওঁৰ কথা সেইটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু তেওঁ নামানা মানে গণতন্ত্ৰৰ যি গুৰি, যি সংবিধান, তাক অমান্য কৰা। আমি সংবিধানক সন্মান জনাইছোঁ, ডেম'ক্ৰেচিক সন্মান জনাইছোঁ, আৰু সেইমতে আজি আমি আমাৰ সদনৰ মজিয়াত আমাৰ সংখ্যাগৰিষ্ঠ প্ৰদৰ্শন কৰিছোঁ। তেওঁতো অভদ্ৰ মানুহ, অভদ্ৰ আচৰণ কৰিব, এইটো সভ্য সমাজৰ আচৰণ হ'ব নালাগে। আৰু মুনমুন ব্ৰহ্মই তেওঁৰ আচল চৰিত্ৰ দেখুৱাইছে যেন অসভ্য মানুহ, এই কথাটোকে প্ৰকাশ কৰিছে। বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰোল বিটিচি পৰিষদ গঠনৰ ক্ষেত্ৰত কি ক'ব আপুনি? বিজেপিৰ যিটো ৰোল বা হিমন্ত বিশ্ব শৰ্মাই যিটো ৰোল প্লে কৰিছে, হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কথাই কওক বা বিজেপিৰ নেতৃত্বৰ কথাই কওক, তেওঁলোকে বিচাৰিছে অন্ততঃ এটা যৌথ চৰকাৰ ভালকৈ পৰিচালনা কৰিব পৰা, তেওঁলোকে এটা সবল চৰকাৰ হওক, সেইটোকে বিচাৰিছে। আৰু তেওঁলোকে সেইকাৰণে সবল চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যিখিনি দায়িত্ব তেওঁলোকৰ নেতা হিচাপে, অসমৰ নেতা হিচাপে, অসমৰ মন্ত্ৰী হিচাপে তেখেতসকলে সেইখিনি দায়িত্ব পালন কৰিছে, তাতকৈ অধিক একো কৰা নাই। আমি বৰ্তমান যি যৌথ চৰকাৰ পাইছোঁ, বিজেপি, গণ সুৰক্ষা পৰিষদ আৰু UPPL, আৰু এই তিনিটা ৰাজনৈতিক দলে যি এটা যৌথ চৰকাৰ, যি চৰকাৰ অন্ততঃ ৰাইজৰ প্ৰতিশ্ৰুতি দি আগবাঢ়ি আহিছে আৰু প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে কি কয় ফলৱৰ্তী কৰা। সম্পূৰ্ণৰূপে ফলৱৰ্তী ৰূপায়ণ কৰিম। সম্বোধনা জনাইছে মনোৰঞ্জন শৰ্মা CWC মেম্বাৰ, সম্বোধনা জনাইছে লতিকা দাস CWC মেম্বাৰ, সম্বোধনা জনাইছে চেণ্ট্ৰেল ষ্টুডেণ্ট ইউনিয়নৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি। আজিৰ সম্বোধনা কাৰ্যসূচীত সম্বোধনা জনাইছে আদিবাসী সম্বোধনা জনাইছে গুৱাহাটী প্ৰাইমাৰী ইউথ স্কুলৰ পৰা, সম্বোধনা জনাইছে পাটাকি প্ৰাইমাৰী নেতৃত্ব, সম্বোধনা কাৰ্যসূচীত সম্বোধনা জনাইছে চেন্নাই আঞ্চলিক এই চৰকাৰ কমিটিৰ এই কাৰ্যসূচীত সম্বোধনা জনাইছে দাপন চৰকাৰ।
আৰু লগতে বিশ্বজিৎ শিক্ষকৰ তেখেতে সম্বৰ্ধনা জনাইছে ওদালগুৰি নগৰ মাৰুপৰাই সম্বৰ্ধনা জনাইছে ওদালগুৰি নগৰ চৰকাৰে বেংগলী সমাজৰ পৰা সম্বৰ্ধনা জনাইছে সম্বৰ্ধনা জনোৱা হয় তেওঁলোকক জনাবলৈ মই জনাইছোঁ মন্ত্ৰী জাতীয় পৰিষদৰ পৰা সম্বৰ্ধনা জনাইছে ওদালগুৰি টাউন ব্লক সরকারি কলেজের প্রায় ফ্যামিলি ফলাফল সারা সম্বর্ধনা জনাইছে চন্দনা জরিগাঁৱৰ পৰা খগেন্দ্ৰ বসুমতাৰী তেখেতে সাৰক সম্বৰ্ধনা জনাইছে ৰোটা অফিচ NDP সমিতিৰ পৰা সাৰক আদৰণি জনাইছে কলাবাৰী পাঠৱান প্ৰাইমাৰীৰ পৰা সাৰক আদৰণি জনাইছে সম্বৰ্ধনা জনাইছে হৰিসিংহা চন্দ্ৰ ঘোষ তেখেতসকলে সাৰক আদৰণি জনাইছে পুৰণি বৰাইবাৰী প্ৰাইমাৰী সমিতিৰ পৰা সাৰক আদৰণি জনাইছে মিছেছ সুমন বড়ো তেখেতে সাৰক আদৰণি জনাইছে মিষ্টাৰ ইমন বড়ো তেখেতে সাৰক আদৰণি জনাইছে সান্থালী চকৰ পৰা শ্ৰী বিনয় বসুমতাৰী তেখেতে সাৰক আদৰণি জনাইছে নম্বৰ 3 বৰগাঁৱৰ খৰাং প্ৰাইমাৰীৰ পৰা বিহাৰী সমাজৰ পৰা সাৰক আদৰণি জনাইছে চন্দনা গাঁৱৰ পৰা গংগাধৰ বসুমতাৰী তেখেতে সাৰক আদৰণি জনাইছে খৰাং প্ৰাইমাৰীৰ পৰা UPPL সাৰক আদৰণি জনাইছে অল আসাম বেংগলী ইউথ স্টুডেণ্টছ ফেডাৰেশ্যন BTP ৰিজনৰ পৰা সাৰক আদৰণি জনাইছে প্ৰজাপতি প্ৰাইমাৰী কমিটি UPPLৰ পৰা সাৰক শ্ৰী মণিৰাম বসুমতাৰী তেখেতে সাৰক আদৰণি জনাইছে তাৰপিছত তামোলবাৰী প্ৰাইমাৰী প্ৰাইমাৰী UPPLৰ পৰা সাৰক আদৰণি জনাব পাৰিছে যেন ব্যক্তিসকলে আৰু সমিতিসকলে সাৰক আদৰণি জনালে সকলোকে অত্যন্ত আমি ধন্যবাদ দিছোঁ কোলাপুৰ বাথৌ সমাজ কোলাপুৰ বাথৌ সমাজৰ পৰা সাৰক আদৰণি জনাইছে